কিছ কৰবা আপোনাৰ ইমান নিজৰ ৱাইফেদি ছেটিছফাই নহয় মোৰ ভৱিষ্যতৰ কথা আপুনি কিয় চিন্তা কৰা নাই হা ছাৰ নিদিম নেকি আপুনি যে ইমান নালাগে নকবা তুমি মোৰ লগত কৰিছে আপুনি যে আপুনি মোৰ লগত কৰিছে আপোনাক কোনে কিছ কৰিব দিছিল কোন লৰাই কি দেখিলে ক'ত কি দেখিলে কি কৰিলো কোৱাচোন দেখাটো কথা নহয় ছাৰ কৰাটো ডিপেণ্ড কৰে আপুনি ভাবিছিলে নেকি মোৰ লগত কৰাতে তুমি যেনেকে ভাবিছা এনেকুৱা নহয় মই ইমান দুৰ্বলো নহয় দেই হেল্ল' হেল্ল' ছাৰ কল কৰিছিলে কৰিছিলো কওক কৈছা নেকি নাই শুমে আৰু কওক ৰুমত ন ৰুমত আছো মই আজি কিবা এটা কথা শুনিলো শুনিতো মই বিৰাট আপছেট হৈ আছো এতিয়া মইতো একো গম নাপাও ছাৰ মই একো কোৱাও নাই একো কৰাও নাই টিউচনত তোমালোকে অহা কথা আছিল কিন্তু মই মিটিঙত ব্যস্ত থাকিলো আজি যাব নোৱাৰিলো বা কলো কৰা নাই মই ক'ব নোৱাৰিলো মই শুনি অলপ আগতে শুনিছো কিবা এটা কথা মই ইমান আপছেট হৈছো তাৰমানে এতিয়া তুমি কি কম বুজাব নোৱাৰো তোমাক কলো ছাৰ কি কথা শুনিলে বাৰু মোৰ এগেইনষ্টে কিবা ত্ৰিচিতাহঁতে হেৰিহঁতে কিবা কমপ্লেইন দিছে বোলে মেমক কিবা প্ৰিন্সিপাল মেমক তেতিয়াতো মই নাছিলো বাৰু মই শুনা পাইছো গৈছিলে বোলে কিন্তু মই গম নাপাও মই ৰুমত যোৱাই নাই ইহঁতৰ লগত প্ৰিন্সিপাল ৰুমত কি গৈছিলে কমপ্লেইন দিছে কিবা কমপ্লেইন দিছে এইটোতো শুনছো প্ৰিন্সিপাল তাতে কমপ্লেইন দিছে কি কথা মোক কোৱাচোন মই এইটোতো মই নাজানোৱে আপুনি বোলে কিবা কাম কৰিছে এইটোৱে কৈছে মোক এইটোৱে কৈছে মই আৰু এক্সপাৰ্ট হৈ কোৱা নাই পৰীক্ষা দি আছো বাৰু কোনে কৈছে মোক আমাক ডিপ্লেচমেণ্টৰ কথাটোতো আগতে গম পাইছো আমি আপুনি কিবা মিছবিহেভ কৰিছে তাৰ লগত কেতিয়া কালি নে পৰহি আমাৰ যোনদিনা টিউচন হৈছিলে তোমালোকে একেলগে ওলাই আহিলা তাইও আহিলে তাই পইচা মোক কলে হা তই মই কলো তুমি কিবা ফোন কৰিছিলা কিবা কুৱেশ্যন আছে বুলি কলা মইতো ওলাই আহিলো তোমালোকে চাৰিটাতে কিবা ম'ম' খালা তাৰপিছত ম'ম' খাওঁতে মই দেখিলো তোমালোক 5টা নাই 4জনী আছা বোলো এজনী ক'ত গ'ল কোন নাই তাৰপিছত ক'লে এইফালে গুচি নেকি বস্তু ল'বৰ কাৰণে তুমি এনেকে ক'লা নেকি আহি দেখিলো মইতো আহিলো লগে লগে তাৰপিছত দেখিলো কোনোবা 2-3জন ল'ৰা কিবা ফোন এক্সচেঞ্জ কৰি থকা বুলি ক'লে পিছত ফোনত মোক পালে তাই ফোনো কৰিলে ৰাতি মোক পিছত তাৰপিছত তাই ক'লে কি বোলো কি ইহঁতে ম'ম' খাব ক'লো তুমি নোখোৱা মোৰ পইচা নাই ক'লে ছাৰ মোৰ পইচা নাই বোলো কি পইচা নাই তোমাৰ 10 টকা এটা আছে বোলো হয় নেকি মোৰ বেয়া লাগিল আগে পিছো ছাৰ আপুনি মিছা কথা কিয় কৈছে আপোনাৰ লাজ লগা নাই এইবিলাক কৰিবলৈ প্লিজ শুনা মোৰ কথাখিনি মই কি শুনিম আপোনাৰ কথা আপোনাৰ হলেও লাজ লগা নাই নেকি আপোনাৰ নিজৰ ষ্টুডেণ্টৰ লগত এনেকুৱা কৰিছে প্লিজ তুমি শুনাচোন কথাখিনি তোমাকে কিবা ফোনো কৰিছো মই কথাখিনি কিয় কমপ্লিট কৰিব দিয়া নাই কওক ছাৰ কওক আপোনাৰ ইমান মিছা কথা যদি কোৱা চক উঠছে কওক নাই মই মিছা নকওঁ না তুমি ক'লা নাই মোৰ ইহঁতে খাব মন 10 টকা এটা আছে তুমি কোৱা নাই জানো 10 টকা এটা আছে বুলি হলেও ছাৰ মই আপোনাক খোজাটো নাছিলো আপুনি খোজা নাই প্লিজ তুমি খোজা নাই মই কৈছো নেকি খোজা বুলি আৰু আপুনি মোক কিয় কিছ খাইছে এইটো কওক আৰে তোমাক মই সিদিনাখন ক'লোৱে তোমাক মই চোৱা সেইটো মই আচলতে মই একদম বেয়া ইন্টেনচন নাই তোমাৰ এনেকে দি পেলাই লৈছে আপুনি কিমান সময় লৈছো তোমাকতো মই বেছি বেয়া হেৰি কৰা নাই তুমি কোৱাচোন আপুনি যে মাই গড ভগৱান গড তেতিয়া মই লগালগ মেমক ক'ব পাৰিলো মই মেমক কোৱা নাই তুমি লিটিন এপ্লিকেশ্যন দিয়া বুলি মই মাক কৈছো লগালগ মাক মই কথা পাতিম আপুনি মোৰ মাৰ লগত কিয় কথা পাতিব লাজ নালাগে আপোনাৰ শুনা তোমাক মই মাক বাইদেউ বুলি ভাবো তুমি মোৰ ভাগিন হলা একো মই ভাগিন হৈ যা তুমি শুনাচোন কথাখিনি তুমি ৰিটিন এপ্লিকেশ্যন দিয়া বুলি আৰু ক'লা আপুনি কি কৰিছে কি কৈছো কোৱাচোন কি কৰিছে আপুনি কিয় কৰিছে কওক আপোনাৰ লাজ লগা নাই তুমি শুনা তোমাক মই কালি নে পৰহি কথাখিনি ক'লো মই তোমাক ফোন কৰি আছো মই ফোন কৰিছিলো তুমি ফোনটো ধৰা নাই
কিয় ধৰিম? তুমি পৰহি কি ক'লা ধৰিম মোক? কিয়? ধৰিম কিয়? তুমি ক'লা যে টিউচনত আহিব সোমবাৰে হ'ব কৰিব, টিউচন মিছ নকৰিব। হ'লেও ঠিক ছাৰ আছে। আপোনাৰ লাজ লগা নাই না নিজৰ ষ্টুডেণ্টৰ লগত কিছ কৰবা? আপোনাৰ ইমান থাকে নেকি? নিজৰ ছেটিছফাই নহয়? নিজৰ ষ্টুডেণ্টকে যে এনেকুৱা কৰিছে? তোমাক মই এতিয়া বেয়াকে নকওঁ, বুজি পাইছানে? চোৱা বেছিটা শুনা, তুমি কমপ্লেইন দিছা নেকি মেমক? দিছো, কিয় নিদিম? ঠিক আছে, মইতো চাকৰি বাদ দিম। তুমি মোৰ এটা পৰিয়াল হেৰি কৰিলা ন? ঠিক আছে, মোৰ পেটত লাত মাৰিলা, মোৰ পৰিয়ালক হেৰি কৰিলা তুমি। মইতো চাকৰি কালি যাব, পৰহি মই কালি চাকৰি বাদ দিম, মই নাযাওঁ। কালি স্কুল খোলা কথা সেইদিনাই ন, মই চাকৰি নাযাওঁ। তো এবাৰ চিন্তা কৰিবা দেই। তো মই কিমান অনেষ্টলি কথাখিনি কৈছো মই। পৰহি মই তোমালোক মোৰ ভৱিষ্যতৰ কথা আপুনি কিয় চিন্তা কৰা নাই হা ছাৰ? আপোনাৰ মোৰ ছাৰ ক'ব লাজ লাগিছে জানেনে? নালাগে, নকবা তুমি। মোক কিছ কৰাৰ আগত আপুনি একবাৰ ভাবি চাব লাগিছিলে যে মই এটা টিচাৰ হওঁ, তাই এটা ষ্টুডেন্ট হয়, তাইও কোনোবাৰ ছোৱালী হয়। ডেফিনেটলি। মোৰ মা দেউতাৰ কথা ভাবা নাই আপুনি? তুমিতো ক'লা যে মই ক'ব পাৰিলো। আপোনাৰ পৰিয়ালৰ কথা এতিয়া মই ভাবিম? কি ভাবছে আপুনি? ঠিক আছে, নালাগে ভাবিব। কিয় ভাবিম? আপুনি যে মোৰ মা দেউতাৰ কথা ভাবা নাই, মই কিয় ভাবিম? তুমি মোৰো মান ইজ্জতৰ কথা আছে। মোৰ লগত কৰিছে আপুনি। তোমাকতো মই ইমান বেইজ্জত কৰা আৰু নাই। কোনো টিচাৰে লিপকিছ নকৰে। চোৱা, আৰু এতিয়া নকওঁ, মই বেহেজ নকৰো বাবু, তুমি বুজি পালো। মই তোমাক কৈ লাভ নাই এতিয়া। তুমি এতিয়া কমপ্লেইন দিছা? দিছোটো, নিদি কি কৰিম? ঠিক আছে, তুমি কমপ্লেইন যেতিয়া দিছা, তোমাৰ প্ৰতি মই এতিয়া কি ক'ম কোৱা? তথাপিও মোক বেয়া নাপাওঁ মই, হা, তোমাৰ ভাল হওক। মই চাকৰি, তুমি শুনা, আপুনি মোৰ চাকৰি খালা। মেমৰ আগত সঁচা কথা ক'ব লাগিব যে আপুনি মোৰ লগত কৰিছে। শুনা, মই চাকৰি বাদ দিলো, সেইদিনা কৈছো, প্ৰফেচনে বাদ দিলো মই। সেইগিলা বাদ দিয়ক, আপুনি সঁচা কথা কিয় নকয়? কিয় কম? নাই, সঁচা কথা, মই চাকৰি, তুমি কিয় কম? কিয় কম হা? কিয় কম? তুমি মোৰ চাকৰি খালা, হা, ইমান মোক শাস্তি দিলা, তোমাক মই অলপ মৰম কৰিছো, ভাবিছিলো তুমি ভাল ছোৱালী, ভাল হেৰি, হা, তুমি মোৰ সঁচা কৈছো দেই, তোমাক এতিয়াও মই ভাল পাওঁ। এতিয়া মই বেয়া বুলি কোৱা নাই দেই, বেয়া চেঞ্চত মই এতিয়াও কোৱা নাই। তুমি গড প্ৰমিছ, তুমি মোৰ চাকৰি খালা, মোৰ পৰিয়ালটো ধ্বংস কৰিলা। মই প্ৰাইভেট কৰি পেলাই খাই আছিলোতো চাকৰি। মই চাকৰি নকৰো, আৰু মোৰ অলপ মোৰো ইগো আছেতো, মই ইমানো বেয়া নহয় হে। তুমি আপোনাক কোনে কিছ কৰিব দিছিল? কোনে দিছিল কওক? তুমি তো শাস্তি মই দিলা মোক। দিছিলো নে আপুনি দিছিল? কোনে দিছিল? মই তোমাক মৰম এটা কৰিছিলো যেন সদায় তুমি। মইতো বহুত দেৰি তোমাক মই ছাৰ, এইটো ফৰেইন কাণ্ট্ৰি তোমাক নহয়তো ছাৰ, ফৰেইন কাণ্ট্ৰি নহয় যে তোমাক মই মৰম কৰিলে কিছ কৰিব। হয়, আপুনি মোৰ গালত লাৰিছিল সেইখিনি টাইমত, মই একো কোৱা নাছিলো। মই ভাবছিলো দেউতাই যাব লাৰিছে চাগে গালত। নাই, সেইটোৱেতো আছে, মই বেলেগ তেতিয়াচোন কিবা বেলেগেই কৰিল আপুনি মোৰ বেলেগ কৰা লগত। নাই। তুমিতো তুমি ওলাই আহিলা, মই কিমান সময় তোমাৰ লগত আছো কোৱাচোন? মোৰ তুমি একেলগে, বয়ফ্ৰেণ্ডকে মই এলাও কৰা নাই, এইটো কথা গম পাই নে ছাৰ? আচ্ছা, সেইটো কাৰণে তুমি মোক ইমান শাস্তি দিব? দিম। কিয় শাস্তি নিদিম? অকে, হ'ব, মই বুজি পালো। বাট তোমাৰ ভাল হওক, সেইটো কামনা কৰো। মোৰ তোমাৰ প্ৰতি বেয়া ভাৱ এতিয়াও নাই, নাথাকে ভৱিষ্যতেও। তুমি মোক যি শাস্তি দিলা। আপুনি মোৰ ফিউচাৰৰ কথা ভাবিব লাগিছিলে ছাৰ। ফিউচাৰ মই কিয় বেয়া কৰিম? কিয় তুমি এতিয়া মই আপোনাৰ ফিউচাৰৰ কথা নাভাবো। মই তোমাৰ ফিউচাৰ বেয়া কৰিছো নেকি? আপুনি কৰাৰ আগতে নাভাবিলে মই এতিয়া কিয় ভাবিম আপোনাৰ কথা? তুমি যে কলা কিবা দিলা এনেকে যে ল'ৰাবিলাকে দেখিছে, কিবা দিছে, কোন ল'ৰাই দেখিছে? কি কৰিছে কোৱাচোন? কি দেখিলে? কি কথা কোৱাচোন? কিয় এইবিলাক কলা? কিয় নকম? আপুনি যে এনেকুৱা ব্যৱহাৰে কৰিছে মোৰ লগত। কোন ল'ৰাই কি দেখিলে? ক'ত কি দেখিলে? কি কৰিলো কোৱাচোন? কোন ল'ৰাই কি দেখিলে? ল'ৰাবিলাকে ভাইৰেল কৰিলে দেখাটো কথা নহয় ছাৰ, কৰাটো ডিপেণ্ড কৰে। আপুনি তুমি যে মোৰ লগত এনেকুৱা সেক্সুৱেল হেৰাচমেন্ট কিয় কৰিব? আপুনি ল' বুক পঢ়া নাই? লাজ নালাগে? এইবোৰ যে ইমান ডাঙৰ ক্ৰাইম কৰিছে, আৰু চাইন্সৰ টিচাৰ হৈ কিনে এইবিলাক কৰে। চোৱা, আৰু মই ন ডাউট, তুমি ঠিক আছে, তুমি যিখিনি আপোনাৰ কৰিছা ৱাইফে জানে নে এইবিলাক কথা? গম পালে যে কিমান দুখ পাব, এইটো গম পাই নে? গম পাতো, এতিয়া মই চাকৰি মই বাদ দিলো ন। মই চাকৰি বাদ দিলো, গম পানে? চাকৰি বাদ দিয়াত ডাঙৰ কথা নহয়, আপোনাৰ এই মই খাম কি? মই কেৰেক্টাৰবোৰ কি ঠিক কৰি খাম? কৰিব।
মই কি কৰি খাম? শুনা, কেৰেক্টাৰলেছ মানুহ। তুমি কি কৰি খাম মই এতিয়া? আপুনি জানে কি কৰি খাব? তেতিয়াহ'লে তুমি এইবিলাক দুখ পোৱা কথা আটা মাৰি কিয় খাব ক'লা? যাওক। কি তুমি এনেকে ভাবা নাছিল? তুমি যে এনেকুৱা ধৰণৰ কথা কবা, এটলিষ্ট মই এতিয়াও তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ নাই দেই। তোমাৰ প্ৰতি মোৰ এনেধৰণৰ এতিয়াও বেয়া ভাৱ নাই, নাথাকেও। আছিল, আপোনাৰ মোৰ প্ৰতি বেয়া ভাৱ আছিল, তাৰ কাৰণে আপুনি মোৰ লগত নহয়, চবৰে লগত চাগে আপোনাৰ বেয়া ব্যৱহাৰৰ আছিল, তাৰ কাৰণে আপুনি মোৰ লগত কিছ কৰিছে। লাজ নালাগে? মোৰ লগতো কৰিছে। আৰু কাৰ লগত কৰিছিলে? আৰু বোলে টাচ কৰিছে বেয়াকে। কেতিয়া টাচ কৰিলো? কিয় এনেকা কৈছা তুমি? কৰিছে আপুনি। আপোনাৰ লাজ নকৰে মিছা কথা কব? তেনেকে নকবা বিশ্বাস। কিয় নকম কিয় মই? আচ্ছা, তোমালোকে নিজৰ কমপ্লেইন দিছা? ৱাইফৰ কথা, নিজৰ বাচ্ছাৰ কথা একবাৰ নাভাবিল আপুনি? এতিয়া যে মই আপোনাৰ কথা ভাবিম? ঠিক আছে, তুমি কি কমপ্লেইন দিছা মেমৰ আগত? নিদিম নেকি? আপুনি যে ইমান কৰিছে মোক। কি বুলি দিছা কোৱাচোন? ঠিক আছে, হ'ব বাৰু, মই তোমাৰ মাৰ লগতো কথা পাতিম। মই ইমান হেৰি নহয়তো, মই ভাইটো নহয়। নালাগে জানিব আপুনি। মই দিয়াতো দিছো, আপুনি ইমান জানিব নালাগে কি দিছো, কি দিয়া নাই। কি বুলি আপুনি দিছা সুধিব কোৱা? যাওক কি দিছে, কি দিয়া নাই। ঠিক আছে, হ'ব, মই তোমাৰ লগত কথা নাপাতো আৰু এতিয়া। তোমাৰ ভাল হওক, মই তোমাৰ প্ৰতি বেয়া ভাৱ নাই এতিয়াও। ভুলতো নুবুজিবা। আছিল ছাৰ, মিছা নকব, চুপ কৰি থাকক। নাই ছাৰ শব্দটো নকবা। ইমান মিছা কথা কয়, লাজ নালাগে চালা, নিৰ্লজ্জ। ইমান কোৱাৰ পিছতো ছাৰ শব্দটো ক'লে আৰু বেয়া লাগে। তুমি ইমান কোৱাৰ পিছতো। নিলাজ মানুহ, নিজৰ তোমাক ফেমিলিৰ কথা নাভাবি কিনে বেলেগৰ পেৰেণ্টছৰ কথা ভাবা নাই। চাচোন, কিয় নাভাবিম নিজৰ আপুনি? ছোৱালীৰ দৰে দেখাত এটা কিয় কণমানি নাভাবিম? তুমি এজনীক ইমান এনেকুৱা কৰিছে। ইমান ইমান যে তলত মোক দিলা, মই ইমান বয়স মানে বুঢ়া। আচৰিত হল। মোৰ ইমান বেয়া লাগিছে, তুমি ইমান তলত যে নিব পাৰিবা, মই ভাবা নাছিলো তুমি ইমান তলৰ কথা ভাবিবা বুলি। বেয়া লাগিছে, মোৰ দুখ লাগিছে, এইটো কাৰণে বহুত দুখ পাইছো জীৱনত। সেইকাৰণে মই প্ৰফেশনটো বাদ দিছো, মই গম পাইছানে? গম পালা? হা ছাৰ? চব বাদ দিলো, মই প্ৰফেশনে বাদ দিলো। চব বাদ দিছো মই। খাম দিয়া, কিবা কৰি খাম আপোনাৰ জীৱনত। কেৰেক্টাৰটো বহুত উন্নতি কৰিল ছাৰ। সেইটো বাদ দিয়া, মইতো মানুহটো চলিব লাগিব ন, ফেমিলিকেইটা চলিব নালাগিব? আপোনাৰ নিচিনা মানুহ কেতিয়াও টিচাৰ হবই নোৱাৰে। আপুনি টিচাৰৰ লায়কে নহয়, যোগ্যই নহয়। খেতি কৰি খাব যাওক। গাঁৱত যাব, আপোনাৰ ৱাইফটোতো গাঁৱত থাকে নাই, গাঁৱত যাব খেতি কৰি খাব। খেতি কৰো, মোক মাটিও সুধি নাই নহয়। নাথাকিব কি খাম কি নাখাম। নুসুধো, তোমাক সোধা নাই ন মই তোমাক কিয় সুধিম? মই ভাবিছা নি তোমাক সুধি পেলাই মই কিবা হেৰি কৰিম? তোমাক মই এইটো চোৱা, অলপ আগতে কিয় সুধিম তুমি কৈ চোৱা, আছে। তোমাক নালাগে চালা, নিৰ্লজ্জ, তোমাক কৰবাত। ভাল ভাবি পেলাই কলো, তুমি এনেকে কলা। হা, এবাৰ ভাবিবা কথাবিলাক দেই ঋষিতা, শুনা, এবাৰ ভাবি চাবা দেই, এনেকুৱা নহয় কথাবিলাক। আপুনি ভাবিছিলে নেকি মোৰ লগত কৰাতে? কি ভাবিকে কৰিছে, এইটো কওক। কিমান বেয়া কাম কি কৰিল তোমাৰ লগত? তুমি কিয় আপুনি ইমান বয়সীয়া আৰু এটা নিজৰ ষ্টুডেণ্টক কি কৰিছে? নিজৰ ছোৱালীৰ নিচিনা। আচ্ছা, হ'ব, মই কথা নাপাতো তোমাৰ লগত। হ'ব কোন টিচাৰেটো নিজৰ না, ষ্টুডেণ্টক এতিয়া তোমালোক সঁচা কথা গোটাইছো, তো ফোন ৰাখিব খুজিছে? নহয়, ফোন ৰখা কথা নহয়। তুমি যেনেকে কৈছা সেনেকুৱা নহয় কথাবিলাক। তুমি অলপ হয়, বেছি একদম সঁচা কথা কৈছো। নহয়। আৰু তুমি চোৱা, তুমি যেনেকে ভাবিছা এনেকুৱা নহয়। মই ইমান দুৰ্বলো নহয় দেই। তোমাক মই এটা ভাল ভাবি কৈ আছো কাৰণে তুমি মোক বেছি হেৰি কৰি আছা। আচ্ছা, নহয়, একো কথাই নহয়। শান্তি, আপুনি মোৰ লগত কিছ কৰিছে। শুনা, মই সেই কথা তোমাৰ লগত নাহো। তো মই ইমান কোনো যদি ধৰণৰ আপোনাৰ কৰা খং নাই। উঠে কৰিব, এই ফৰেইন কাণ্ট্ৰিত যাব, যাই কিনে নাই কৰি কৰা থাকিব। নাই, তোমাক কৰা নাই মই। তুমি কিন্তু কিছুমান কথা মোৰ বেয়া লাগিছে কৰিছে এইকাৰণে। আপুনি, মিছা কথা বেয়া লাগিছে কেলে কয়? আপোনাৰ লাজ নালাগে? তুমি নহয়, তুমি চোৱা, তোমাক কেতিয়াবা কিবা সিদিনাখন মনত আছে না ছাৰ, মোৰ ভৰিত অসুবিধা ধৰি সেৱা হলে কৰিছিল বুলি মই কৈছিল, ক'ত মনত আছে নে নাই? তুমি ফ্ৰাইডে কৈছিলা ৰাতি, অসুবিধা ফ্ৰাইডে হলে ৰাতি। তোমাৰ চোৱা, তুমি এইটো কথা মিছা বুলি ক'লা যে মোৰ পইচা নাই 10 টকা আছে, এইটো মিছা কথা কৈছিলা নেকি? মই মিছা কৈছো?
মই ঠিক আছে তুমি লোৱা, আৰে কিন্তু মই সম্পৰ্ক আপোনাক নাই। সোধাই নাছিলো না। আগে পিছে কিমান লাগিব আপুনি যি ডেট দিয়ক না মই আপোনাক কৈছো, ন, আপুনি শুনা নিজে কৈছে। আগে পিছে কেতিয়াবা তুমি 200 টকা 300 টকা বা কিবা লোৱা 500 টকা আগতে 500 এটা দিয়ক, মই দিছো তোমাক, তুমি ঘূৰাই